হাই গুড ইভিনিং বহুত দিনৰ মূৰত আহিছোঁ অনলাইন আৰু নিজৰ কিছুমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ প্ৰায় 1 year হ'ল আমি কাম কৰি থকা নানানটা ক্ষেত্ৰত অসমৰ কলিয়াবৰত ভেজিটেবলছ চব্জিৰ কাষতে পেষ্ট্ৰি দেন ৰেষ্টুৰেণ্ট ফুড আইটেমছ সকলোবোৰ আমি অনলাইন হোম ডেলিভাৰী দিওঁ ফ্ৰী অফ কষ্ট এই ছাৰ্ভিচ আমি প্ৰভাইড কৰি আছোঁ গোটেই কলিয়াবৰত তাৰোপৰি এইবোৰ ষ্টাৰ্টআপ কৰা যে এণ্টাৰপ্ৰেনাৰশ্বিপ যিটো উদ্যম আছে আমাৰ তাৰ কাৰণে বহুত সমস্যাৰ সন্মুখীন হৈছোঁ আমি দেখা পাইছোঁ আৰু এবছৰত ঠিক কৰিলোঁ নকৰিলোঁ বহুত ভুল কৰিছোঁ বহুত ভুল কৰিছোঁ এই গোটেইবোৰৰ সমীক্ষা আমি আনিম গোটেই সমীক্ষা কৰা হ'ব আৰু মই ভাবোঁ যদি ব্যৱসায় হওক বা ছেল্ফ ইমপ্ৰুভমেণ্টৰ কাৰণে হওক বা সমাজৰ কিবা ভাল কামৰ কাৰণে হওক এই গোটেইবোৰ কামৰ কাৰণে যদি আমি আগবাঢ়িব বিচাৰোঁ আগবাঢ়ি যাওঁ যথেষ্ট দৰকাৰ এই সকলোবোৰৰ ক্ষেত্ৰত কিতাপ পাৰ্চনেল ছেল্ফ হেল্প পজিটিভিটি মটিভেশ্যন দেন ফাইনেন্সিয়েল প্ৰগ্ৰেমিং ছেল্ফ ফাইনেন্সিয়েল স্কিল্ড এই গোটেইবোৰৰ ওপৰত এই বছৰে আমি যি শিকিলোঁ যি বুজিলোঁ মোৰ যি অভিজ্ঞতা এইবোৰ লাহেকৈ আমি শ্বেয়াৰ কৰিম গতিকে আজি ফাৰ্ষ্ট এইটো ভিডিঅ' আমি কৰিছোঁ এজ এ ব্লগ আৰু কৰিম আমি আৰু আমি কৰা ভুল আমি কৰা গোটেইখিনি দক্ষতা যিখিনি পৰিমাপন যিবোৰ এই বছৰে এবছৰ হৈ গ'ল আমি কাম কৰা যিখিনি পালোঁ কৰিলোঁ শিকিলোঁ এইবোৰ শ্বেয়াৰ কৰিম এই অভিজ্ঞতাৰ পৰা আপোনালোকৰ যদি কিবা লাভ হয় তো ভাল হ'ব আমাৰ আৰু ভাবোঁ লাভ হ'ব আমি কৰা ভুলবোৰ আপোনালোকে নকৰিব আৰু মই বিচাৰোঁ এতিয়া যিহেতু যি নিবনুৱা বা যি কিবা আনএমপ্লয় বা যিবোৰ য়াং জেনেৰেশ্যন আছে তেওঁলোকৰ যিটো ফাইনেন্সিয়েল যদি ফ্ৰীডম লাগে এই তেওঁলোকৰ যি নিজৰ পকেট মানি পায় বা যি সৰু সুৰা আৰ্ণ কৰি আছে তেওঁলোকে ইনভেষ্টিঙৰ ওপৰত কাম কৰিব পাৰে ছেল্ফ ইনভেষ্টিং হওক টাইমৰ ওপৰত ইনভেষ্টিং হওক টকা পইচা ইনভেষ্টিং হওক ক'ত কেনেকৈ কি কৰিব পাৰিছে যিবোৰ ভুল আমি কৰি আহিলোঁ যাৰ কাৰণে আজি এবছৰটো ষ্ট্ৰাগল কৰিছোঁ এণ্টাৰপ্ৰেনৰ এটলিষ্ট তেওঁলোকে নকৰক তাৰ কাৰণে আমি কাম কৰিব লাগিব আৰু তাৰে কাৰণে তেওঁলোকক এটলিষ্ট কিবা এটা হেল্প হ'ব বুলি ভাবি পেলাই আমি চেনেলটো ষ্টাৰ্ট কৰিছোঁ আকৌ চেনেল ষ্টাৰ্ট কৰা বুলি নাই আমি নতুন এটা আকৌ চিৰিজ ষ্টাৰ্ট কৰিছোঁ তো আমাৰ অসমীয়া ভাষাত যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম মটিভেশ্যন দিবৰ কাৰণে পজিটিভ থাকিবৰ কাৰণে ব্যৱসায় ভিত্তিক যি কাম বন কৰিবৰ কাৰণে মাৰ্কেটিং আইডিয়াজ দেন নেটৱৰ্কিংছ আৰু মটিভেশ্যনেলছ আৰু ফাইনেন্স স্কিল গোটেইবোৰত কথা পাতিম আমি তো ভাবিছোঁ সহযোগ পাম কুৱেশ্যন এনচাৰিং ছিজন হ'ব তো ভাল লাগিব থেংক ইউ তো পুণ্যম বৰা সাইনিং অফ